হাই গাইজ, বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ৱেলকাম টু কৈ নাথাকোঁ, আজি মূল টপিকলৈ আহোঁ। আজি হৈছে আমি কথা পাতিম আজি প্ৰেম আৰু ভালপোৱাৰ বিষয়ে। আচলতে প্ৰেম আৰু ভালপোৱাৰ মাজত দুটা পাৰ্থক্য থাকে। ভালপোৱাটো বেলেগ বস্তু আৰু প্ৰেমটোও বেলেগ বস্তু। যেনে ভালপোৱাটো তুমিতো তোমাৰ হয়তো ভালপোৱা জীৱনতো আহে, তুমি নিজৰ মাক ভাল পোৱা, নিজৰ দেউতাক ভাল পোৱা বা নিজৰ ভনীক ভাল পোৱা, নিজৰ ভাইটিক ভাল পোৱা। আৰু ভাল লগা বস্তু মানে কি আৰু যেনেকুৱা তুমি হয়তো সলমান খানৰ অনুৰাগী হিচাপে সলমান খানক ভাল পোৱা, কেটৰিনা কাইফৰ অনুৰাগী হিচাপে কেটৰিনা কাইফকো ভাল পোৱা। আৰু প্ৰেম বোলা বস্তুটো হৈছে মানে পৃথক বস্তু। প্ৰেম আৰু ভালপোৱাৰ মাজত বহুত পাৰ্থক্য আছে, আকাশ পাতাল পাৰ্থক্য আছে। প্ৰেম হৈ যায় আচলতে, প্ৰেম কাৰ লগত কেতিয়া কোন সময়ত হৈ যায় কোনোৱে গম নাপায়। প্ৰেমটো হ'ল তেনেকুৱা, যি কি নহওক ভিডিঅ'টো আজি মোৰ মনটো আজি খুব ভাল নহয়, তথাপিও মই ভিডিঅ'টো বনাবৰ কাৰণে চেষ্টা কৰিছোঁ। ইয়াত যদি কিবা ভুল পায় কমেণ্ট বক্সত জনাব। প্ৰেম বোলা বস্তুটো হৈছে পবিত্ৰ, আৰু প্ৰেম বোলা বস্তুটো বা প্ৰেম শব্দটো অতি পবিত্ৰ। প্ৰেমে কোনো জাতি নিবিচাৰে, প্ৰেমে কোনো ধৰ্ম নিবিচাৰে, আৰু প্ৰেমে কোনো বয়সৰ সীমা নিবিচাৰে। প্ৰেম হৈ যায় মানুহৰ জীৱনত। যি কি নহওক, কিছুমানে প্ৰেমক লৈ খেলা খেলে জীৱনত, এইবিলাক কৰিব নাপায় একচুৱেলি। আৰু যিবিলাকে প্ৰেমক লৈ খেলা কৰে একচুৱেলি সিহঁতে প্ৰেম কৰাৰ যোগ্যই নহয় বুলি মই ভাবোঁ। যি কি নহওক, আজি আমি দেখিছোঁ হয়তো বহুত একপক্ষীয় প্ৰেমো দেখিছোঁ, বা তুমি ভাল পোৱা তেখেতক, তেখেতে তোমাক ভাল নাপায়, তেনেকুৱা প্ৰেমো আছে আমাৰ বহুত। যি কি নহওক বাৰু, আমি যদি তুমি প্ৰকৃততে কাৰোবাক যদি ভাল পোৱা বা তুমি যদি সঁচা অন্তৰেৰে ভাল পোৱা, আৰু সেই ব্যক্তিজনে যদি তোমাক ফোনৰ কোনো ৰেছপন্স নিদিয়ে, কোনো SMS-ৰ ৰেছপন্স নিদিয়ে, সময়ৰ মূৰতো যদি তোমাক ফোন নকৰে, SMS পালেও যদি তোমাক ৰিপ্লাই নকৰে, বা অলৰেডি তোমাৰ পৰা আঁতৰি থাকিবলৈ বিচাৰিছে, তেখেতক মানে তোমাক খোলাখুলিকৈ ক'বও পৰা নাই, তেনেকুৱা ক্ষেত্ৰত বহুত হতাশত ভোগা হৈ যায় এনেকুৱা ক্ষেত্ৰত। আৰু আমি আজিকালি দেখিছোঁ যেতিয়া মানে নিজৰ আপোনজনে তোমাক SMS-ৰ কোনো ধৰণৰ ৰিপ্লাই নকৰিব বা ফোনৰ কোনো ধৰণৰ ৰিপ্লাই নকৰিব, তোমাৰ কোনো ধৰণৰ ৰেছপন্স নিদিব, তেনেকুৱা ক্ষেত্ৰত বহুত অন্তৰত দুখ লাগে। আৰু অন্তৰত দুখ লাগিলে বা অলৰেডি তেওঁ তোমাক ক'ব পৰা নাই যে তুমি তাৰ জীৱনৰ পৰা আঁতৰি যোৱা, বা তুমিও ক'ব পৰা নাই, তুমিতো মোক কোৱাৰ প্ৰশ্ন আহিয়ে নপৰে, কাৰণ তুমি তেখেতকতো ভালেই পোৱা। যি কি নহওক, তেখেতে যদি তেনেকুৱা কৰিব বিচাৰিছে, বা তেখেতে যদি আনৰ লগত হেপী, বা তোমাক কথাবিলাক খুলি ক'ব পৰা নাই, তেখেতৰ ব্যৱহাৰ চাই কিছুমান কথা গম পোৱা যায়, তেখেতৰ পৰা আঁতৰি অহাটোৱে ভাল মোৰ পক্ষত। আৰু আচলতে প্ৰেম ইজনে সিজনৰ হাতত ধৰি থকাটো প্ৰেম নুবুজায়, বা যিমান আপোন নহ'লেও বা যিমান যেনে প্ৰাণে ভাল পালেও তেখেতক যে কাষত পাব লাগিব সেইটো নহয় আচলতে। যদি আপোনাক সঁচা অন্তৰেৰে ভাল পায়, দিনত এবাৰ হ'লেও ফোন কৰিব, এবাৰ হ'লেও SMS কৰিব। আৰু মই দেখিছোঁ বা কিছুমান ক্ষেত্ৰত যদি তুমি নিজৰ আপোনজনক ভাল পাই যদি কিছুমান ক্ষেত্ৰত অলৰেডি তোমাৰ পৰা আঁতৰি যাবলৈ বিচাৰি আছে, অলৰেডি তোমাক ক'বও পৰা নাই, তেনেকুৱা ক্ষেত্ৰত তুমি যদি কিবা ভুল ধৰিব বিচৰা নহয়, সেই সময়ত হয়তো তোমাক 10 মিনিট টাইম দিব বা 15 মিনিট তোমাক ভালদৰে কথা পাতি পেলাই তোমাক সান্তনা দিব। কিন্তু তেনেকুৱা ক্ষেত্ৰত নিজৰ ব্যৱহাৰৰ ভিত্তিত গম পোৱা যায়, বা তেখেতৰ ব্যৱহাৰ বা তেখেতৰ যিটো কথা পতা ইণ্টাৰেষ্ট, তেতিয়াই গম পোৱা যায় তোমাৰ প্ৰতি ইণ্টাৰেষ্ট আছে নে নাই। যদি ইণ্টাৰেষ্ট নাই, তুমি তেওঁৰ পৰা আঁতৰি অহাটোৱে ভাল দেখোঁ। আৰু আজিকালি দেখিছোঁ কিছুমানে মানে যেতিয়া প্ৰেমত ঢকা খাই যায়, যেতিয়া গাৰ্লফ্ৰেণ্ডে নহয় তোমাক বেকআপ দি দিয়ে, তেতিয়া দেখিছোঁ মই কিছুমান ল'ৰাই ছুইচাইড কৰি দিয়ে, কিছুমান ল'ৰাৰ মানে নিসংগতাত ভুগি মদ, জুৱা, চিগাৰেট এইবিলাকৰ মানে হেৰিত পৰি যায়, বেয়া বস্তু সেৱন কৰে। আচলতে প্ৰেমত পৰিলে বা প্ৰেমত বেকআপ হ'লে যে বেয়া বস্তু খাব লাগিব সেইটো কথা নহয়। তুমি প্ৰেম কৰা, তুমি তোমাৰ নিজৰ মা দেউতাৰ লগত প্ৰেম কৰা, তুমি নিজৰ ঘৰৰ মানুহৰ লগত প্ৰেম কৰা, বা তুমি গছৰ লগত প্ৰেম কৰা, বতাহৰ লগত প্ৰেম কৰা। তেনেকুৱা ক্ষেত্ৰত প্ৰেমত থকা হ'লে যে তুমি তোমাৰ জীৱনটো ধ্বংস কৰিব লাগিব সেইটো কথা নহয়। প্ৰেমটোও বেলেগ বস্তু, জীৱনটোও বেলেগ বস্তু। জীৱনটোৰ লগত হয়তো কাৰোবাৰ 10-5টা পৰিয়ালৰ লগত জড়িত আছে তোমাৰ জীৱনটোৰ লগত, হয়তো কাৰোবাৰ এজনৰ লগত বা কাৰোবাৰ 2-3জনৰ লগত জড়িত, হয়তো কাৰোবাৰ বহুতজনৰ লগত জড়িত।
জীৱনটো বেলেগ, প্ৰেমটো বেলেগ। সেই গতিকে তোমালোকে প্ৰেমত থকা হ'লে যে জীৱনটো ধ্বংস কৰিব লাগিব সেইটো নহয়, প্ৰেমটো থকা হ'ব। আৰু জীৱনত এটা কথা মনত ৰাখিব, জীৱনত যোনে ৰিয়েল প্ৰেম কৰিব নহয় সি কেতিয়াও ছাকচেছ হ'ব নোৱাৰে। হয়, নহয় বুলি ক'লে ভুল হ'ব, মোৰ হয়, কিন্তু খুব কম পৰিমাণে হয়। সেই গতিকে জীৱনত প্ৰেমত থকা হোৱাটো খুব দৰকাৰ, বা আপোনজনে এৰি যোৱাটো খুব দৰকাৰ। তেতিয়াহে জীৱনৰ গতিপথ চেঞ্জ কৰিব পাৰি, বা জীৱনত কিছুমান কামত সাহস আহে, বা কিছুমান আগুৱাই যোৱাত সহায় কৰে। সেই গতিকে জীৱনত বেয়া দিন অহা অত্যন্ত জৰুৰী। প্ৰেমতেই হওক নাইবা তোমাৰ অন্য ছাইডতেই হওক, তুমি জীৱনত এটা বেয়া দিন অহাটো খুব দৰকাৰ। যিমান বেয়া দিন আহিব তুমি সিমান শিকিবা, আৰু তোমাক কিছুমান ভাল টাইমে তোমাক মনোৰঞ্জন দিব, আৰু কিছুমান বেয়া টাইমে তোমাক অভিজ্ঞতা দিব। তেনেকুৱা ক্ষেত্ৰত প্ৰেম কৰিলে বা প্ৰেমত থকা হ'লে ছুইচাইড নকৰিব। আৰু মই কৈছোঁ, যিসকলে প্ৰেমৰ নামত অভিনয় কৰি আছে, বা যিসকলে তোমাৰ কোনো ধৰণৰ SMS-ৰ ৰিপ্লাই নকৰে, কোনো ধৰণৰ ফোনৰ ৰিপ্লাই নকৰে, তোমাক অলৰেডি ক'বও টান পাই আছে তুমি মোৰ পৰা আঁতৰি যোৱা, মোৰ জীৱনৰ পৰা আঁতৰি যোৱা, তেনেকুৱা ক্ষেত্ৰত তেখেতসকলক খোলাখুলিকৈ কৈ দিলে ভাল হয়। মই ভিডিঅ'টো বনোৱাৰ এটাই কাৰণ আছিলে, মোৰ মানে লগ এজনে মোক, সি মানসিকভাৱে ভাঙি পৰিছে। তেখেতে মোক কৈছে, ভাই এনেকুৱা প্ৰেমত পৰিছিলোঁ, বাদ দিব গৈছিলোঁ, এনেকুৱা। তেখেতৰ কাৰণে মই এই স্পেচিয়েল ভিডিঅ'টো বনাইছোঁ। যদিও আপোনালোকে যদি চাই ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। যি কি নহওক, আমি এতিয়া প্ৰেম আৰু ভালপোৱাৰ বিষয়ে কিছু কথা ক'লোঁ মই। ইয়াত যদি কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে কমেণ্ট বক্সত জনাব। আৰু প্ৰেম আছে, আমি কিছুমান আমাক ভুল কৰোঁ। প্ৰেম আমি জানো অলৰেডি তেখেত আমাৰ হ'ব নোৱাৰে, নহ'লেও তেখেতক মনে প্ৰাণে ভাল পাওঁ। কিন্তু তেখেতক বুজি পাব লাগে তেখেতক কিয় মনে প্ৰাণে ভাল পায়, বা ইমান পৃথিৱীত অগণন মানুহ আছে, অগণন মানুহৰ মাজত এজন মানুহ কিয় বিচাৰি গৈছে, নিশ্চয় প্ৰেম তেখেতক নিশ্চয় ভাল পায়। সেই গতিকে তেখেতক বুজি পোৱাটো দৰকাৰ। বা তেখেতক কিবা ভুল ধৰিলে যে তেখেতে 10-15 মিনিট টাইম দি মনটোত সান্তনা দিব, সেইটো কথা নহয়। কাৰণ ল'ৰাজনৰ বহুত আশা থাকে, সপোন থাকে, নিজৰ আপোনজনক লৈ বহুতে সপোন দেখে। তেনেকুৱা ক্ষেত্ৰত সকলোৱে বুজাবুজিত চলাটো ভাল বুলিয়েই ভাবোঁ মই। আৰু আমি আজিকালি দেখিছোঁ প্ৰেম, আৰু আমাৰ এটা কথা ভুল, আমি যাক ভাল পাওঁ সেইটো ডাঙৰ কথা নহয়, আমাক কোনে ভাল পায় সেইটোহে ডাঙৰ কথা। আমিতো বহুতক ভাল পাব পাৰোঁ, কিন্তু আমাক কোনে ভাল পায় সেইটোত বেছি গুৰুত্ব দিব লাগে। প্ৰেম কৰিলে বেছি সেইটোত গুৰুত্ব দিব লাগিব। আৰু ফাৰ্ষ্ট টাইম এনাইও তোমাক বহুত কেয়াৰ কৰিব, বহুত যত্ন ল'ব, বহুত মৰম কৰিব, কিন্তু লাহে লাহে যেতিয়া প্ৰেমটো লাহে দিন পলম হৈ আহে, তোমাৰ প্ৰতি অৱহেলাটো বাঢ়ি আহিব। দে ফোন কৰিছে থাক, SMS যে হ'ব দিয়া পাছত ৰিপ্লাই দিম, তেনেকুৱা আছে। ইয়াৰ মাজতো কিছুমান ৰিয়েল প্ৰেম আছে, বা কিছুমান হয়তো এনেকুৱাও আছে বা টাইম দিব পৰা নাই তোমাক, হয়তো কিবা কামত ব্যস্ত থাকিব পাৰে, বা ঘৰৰ মানুহৰ কাৰণে টাইম দিব পৰা নাই। তেনেকুৱা ক্ষেত্ৰত টাইম দিব নোৱাৰিলে কিন্তু এটা SMS হ'লেও দিব পাৰে, বোলে মই কামত বিজি আছোঁ। তেনেকুৱা ক্ষেত্ৰত তোমালোকে এটা কথাত মন কৰিবা, আৰু এটা কথা মনত ৰাখিবা, যদি তোমাক প্ৰতি গুৰুত্ব কমি গৈছে, যদি তোমাৰ SMS-ৰ ৰিপ্লাই দিয়া নাই, যদি তোমাক ফোন কৰা নাই, এদিন চোৱা, দুদিন চোৱা, 3 দিনৰ মূৰত অলৰেডি তাৰমানে গম পাবা যে তেখেতক কোনোবা নহয় কোনোবা আছে, তোমাৰ চেয়ে স্পেচিয়েল জীৱনত আছে। সেই গতিকে তোমাৰ গুৰুত্বটো কমি গৈছে তোমাৰ প্ৰতি। কাৰণ এই পৃথিৱীত যিমান কাম থাকক, 24 ঘণ্টাৰ ভিতৰত তোমাৰ কাৰণে 1 মিনিট টাইম হ'লেও ওলাব। নিজৰ আপোনজনে যেতিয়া তোমাক ভাল পাব নহয়, 1 মিনিট হ'লেও তোমাক ফোন কৰিব বা এটা SMS দিব। তেনেকুৱা ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত ক'ব নোৱাৰে, বা মোৰ বেলেগ আছে, বা এক্স গাৰ্লফ্ৰেণ্ড বা এক্স বয়ফ্ৰেণ্ড মোৰ জীৱনলৈ ঘূৰি আহিছে, সেনেকুৱা ক্ষেত্ৰত ক'ব নোৱাৰিলে তোমাৰ প্ৰতি গুৰুত্বটো কমি যায়। তেনেকুৱা ক্ষেত্ৰত তুমিও লাহে লাহে আঁতৰি আহিবৰ কাৰণে চেষ্টা কৰা। তুমি তেখেতৰ পিছত লাগি নাথাকিবা, তেখেতৰ পিছত লাগি থাকিলে তোমাৰ লাইফটো ধ্বংস হ'ব। সেই গতিকে তুমি লাইফত আগুৱাই যোৱা, ভাল কাম কৰা, জীৱনত ছাকচেছ হোৱা, নিজৰ ভৰিত নিজে থিয় হোৱা, পিছত এনাই তোমাৰ প্ৰেম আহিব, ভাল পোৱা আহিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, বহুত কিবা ক'ব লগা আছিলে, কিন্তু টাইম খুব কম। সেই গতিকে আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।